বৰা খোলাই নেকি এ কম বন্ধু বহা মোৰ গাটো খুব বেয়া আপোনাৰ কিবা অসুখ হৈছে নেকি অসুখ নহয় মানে মোৰ মনটো ঠিক ভাল নহয় মোৰ আপোনাকতো দেখাত ভাল মানুহ যেনে লাগে কেনেকৈ আপুনি জেললৈ আহিল বহুত দীঘলীয়া কাহিনী মোৰ ভাইটি বৰ মৰমৰ আছিল জানে মোৰ ভাইটিৰ নাম আছিল ৰঞ্জন আমি এইবাৰো টেণ্ডাৰটো নাপালো বিজনেছত বহুত লোকচান হ'ব জন কোনে কামটো পালে হা এই যে সূৰ্য বৰা সি পাইছে সি আমাৰ পৰা চব কাঢ়ি নিলে তাক এবাৰ চাই ল'ব লাগিব দাদা তাক এবাৰ এটা দম দি দিওঁ নেকি ধৈৰ্য ধৰ ভোৰ পানী ক'ত যায় চাই থাক দাদা এবাৰ অৰ্ডাৰ দিয়ক তাক ফিনিশ কৰি দিম ফিনিছ কৰি দিম তাক দাদা মই অলপ ওলাই যাওঁ আহোঁতে পলম হ'ব পাৰে বজাৰলৈ আছে মোৰ ভণ্টি আজিকালি তই বৰকৈ ঘূৰি ফুৰা যা অলপ সাৱধানে চলিবি হ'ব আহোঁ মই দাদা আমি কাম নাপাম অফিচাৰক মেনেজ কৰি দিছোঁ আৰু নামানিলে খালাস কৰি দিলোঁ হয় আৰু ভৱিষ্যতেও আমাৰ পৰা কোনেও কাম কাঢ়ি নিব নোৱাৰে কিন্তু দাদা ৰক্তিম বৰুৱা চিনি পাইছে নিশ্চয় সি আমাক বহুত প্ৰব্লেম কৰি আছে তাক এইবাৰ চিধা কৰিব লাগিব ৰ এতিয়া একো কৰিব নালাগে কামটোতো আমিয়ে পালো না কামটোতো আমি পালোৱে কিন্তু সেই জনজনক এটা শিক্ষা দিব লাগিব ধৈৰ্য ধৰ চব কৰি আছো কোৰ পানী কলৈ যায় চাই থাক তই দাদা মই কলেজৰ পৰা আৰু পাৰো যদি মোক পইচা দেচোন কলেজত পাৰ্টি এটা আছে অবিনাশ তাক 10,000 টকা দি দে আৰু তাক অলপ ভালকৈ চলিবলৈ কবি লালা ইয়াত 10,000 টকা আছে খবৰদাৰ কিবা প্ৰব্লেম হ'লে আমাক খবৰ কৰি দিম খবৰদাৰ ফিনিছ কৰি দিম খবৰদাৰ মই এতিয়া আহিছোঁ বাই বাই ৰঞ্জন কোৱা আমাৰ দুয়ো সম্পৰ্কটো যদি দাদাই গম পায় সৰ্বনাশ হ'ব জানা তুমি মিছাতে টেনশ্যন কৰিছা এনেকা মোৰ বিশ্বাস তোমাৰ দাদাই আমাৰ কথাবোৰ মানি ল'ব জানা আৰু শুনা মোৰ বিশ্বাস আমি দূৰে হৈ থাকিম এনেকা যেনে জানি তাতে গৈছিলি ইমান ভাল লাগিছিল ন সঁচাকৈ বহুত ভাল লাগিছিল মই তোমাক কৈছিলোঁ মনত পৰে কি দিন তোমাৰ লগতে মাছটো আহিলে আৰু ধুনীয়া লাগিলে হয় তুমি আনিব লাগে সেইদিনাখন বহুত মিছ কৰিছোঁ মাছটো দিনা তুমি আনিব লাগে সঁচাকৈ ভণ্টি তই বজাৰলৈ যাম বুলি কৈছিলি তই কাৰ লগত কথা পাতিছ আৰু এই মকেলটো কোন ঐ কাক মকল বুলি কৈছ তই কোন বে তই আমাৰ দাদাৰ ভণ্টিৰ লগত প্ৰেম কৰ তাকে একো নকৰিবি না নেক্সট টাইম তই যদি তোক ইয়াতে দেখো তোৰ এডালো হাতী নাবাচিব ঐ বল বল এনিকা কি হ'ল বল এনিকা শুনাচোন আৰু এনিকা ভণ্টি শুনচোন কথা এটা কওঁ এই ল'ৰাজনক যে চিনি নাপালোঁ কোন হয় ল'ৰাজনৰ নাম ৰঞ্জন সূৰ্য বৰুৱাৰ ভাই মই তাক বহুত ভাল পাওঁ দাদা তই প্লিজ দাদাক নকবি না যা তই এতিয়া ঘৰত যা তোৰ বিচাৰ দাদাই কৰিব যা দাদা
কালি মই এনিশা সূৰ্য বৰাৰ ভায়েকৰ লগত কথা পাতি থকা দেখিছোঁ। তাই কৈছে তাই হেনো ৰঞ্জনক ভাল পায়। কি তাই মোৰ শত্ৰুৰ ভায়েকৰ লগত প্ৰেম কৰে? এই নিশা দাদা মাতিছিলি মোক? তোক মাতিছিলো। এই ইজনে কোৱা কথাটো সঁচা? তই সূৰ্য বৰুৱাৰ ভায়েক ৰঞ্জন বৰুৱাৰ লগত প্ৰেম কৰা? ভণ্টি, সৰুৰে পৰা তোক মই টকা পইচাৰ একো অভাৱ দিয়া নাই। তোক যি লাগে তাকেই দিছো, কিন্তু তই সূৰ্য বৰুৱাৰ ভায়েকৰ লগত প্ৰেম কৰা? কিন্তু দাদা মই যে তাক বহুত ভাল পাওঁ। ইউ ষ্টুপিড গাৰ্ল, যা ইয়াৰ পৰা, ভিতৰলৈ যা। আৰু আজিৰ পৰা তোৰ কলেজ যোৱা বন্ধ। দাদা আপুনি মোক মাত্ৰ এবাৰ অৰ্ডাৰ কৰক, তাক এবাৰ খালাচ কৰি দিম। তাক সেই পোৱালিটোক খালাচ কৰিব নালাগে, তাৰ মাত্ৰ হাত ভৰি ভাঙি পংগু কৰি দে। ৰক্তিম বৰুৱাৰ ভনীয়েকৰ লগত প্ৰেমৰ পৰিণতি কিমান ভয়াৱহ সিও জানিব লাগিব। বৰুৱা, সোমাব পাৰোনে? আহক আহক ভক্ত, আজি কি বা মনত পৰি? এইফালে আহিছিলো, ভাবিলো আপোনাৰ এপাক খবৰে লৈ যাওঁ। ছাৰ, এইফালেতো ঘটনা ঘটি আছে। এটা এটা পেক মাৰি দিয়া বোলে গাঁওবিলাকৰ ৰজনী ৰজনী ভাৱ এটা আহিব। সেইটো হয়। আপুনি আহিলে ভালেই কৰিলে। সত্য, আপোনাৰ লগত মোৰ এটা কথা ডিছকাছ কৰিব লগা আছিলে। কি প্ৰব্লেম? কাৰোবাক চিধা কৰিব লাগিব নেকি? হয়, সেই সূৰ্য বৰাকটো আপুনি চিনি পায়। তাৰ ভায়েকে অলপ প্ৰব্লেম কৰি আছে। চিন্তা নকৰিব বৰুৱা, আপুনি মোৰ হাত গৰম কৰক, মই সিহঁতৰ দিনা আৰাম কৰি দিম। ছাৰ আপুনিও কিন্তু কিছু জমাইছে দেই, পইচাৰ কথা চিন্তা কৰিছে। আপুনি মাত্ৰ কামটো কৰক, পইচা আপোনাৰ ওচৰত নিজে নিজে আহি যাব। ঠিক আছে বৰুৱা, আমি গৈ থাকোঁ। হাজৰিকা ব'লা। আহক। ভাইটি, 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 তোৰে অৱস্থা কৰি কৰিলে ৰক্তিম বৰুৱা। ঐ ৰক্তিম বৰুৱা! ভাইটি, ভাইটি, সেয়া তোৰ কি হ'ল ভাইটি? তই আমাক এৰি গুচি গলি। আজিৰ পৰা মোৰ লগত কোনে ধেমালি কৰিব ভাইটি? হে ভাইটি, অবিনাশ, কোনে এই কাম কৰিলে তাক? কোনে মাৰিলে তাক? দাদা, ৰক্তিম বৰুৱাৰ মানুহে মাৰিছে। ৰক্তিম বৰুৱা, এই ৰক্তিম বৰুৱাক 24 ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগিব। এই হাতেৰে তোক ডাঙৰ দীঘল কৰিলো, আৰু আজি এই হাতেৰে তোক কৰিব লাগিব। আচ্ছা, আমাৰ ভাইটিক মাৰিবৰ দিনা তই ক'ত আছিলি? দাদা মই এটা বেলেগ কামত ব্যস্ত আছিলোঁ। আৰু ৰাজু ক'ত আছে? তাক মই দেখা নাই যে দুদিন ধৰি। ৰাজু দাদা, ৰাজু আৰু আমাৰ মাজত নাই দাদা। কি কৈছা তুমি? ৰাজুক জনতে মাৰি পেলালে দাদা। জন! অবিনাশ, জন এতিয়া ক'ত থাকিব পাৰে? দাদা, জনহঁতে এতিয়া নিশ্চয় পাৰ্টি কৰি আছে। তাৰ আজিয়ে শেষ দিন। তাক মই আজিয়ে শেষ কৰিব লাগিব। সি মোৰ ভাইটিৰ হত্যাকাৰী। এটাকে নহয় দুটাকে মক্কেলক খতম কৰি দিলো। সিহঁতে আমাৰ লগত খেলা কৰে, সিহঁতক আহিবনে আজি চব ফিনিছ কৰি দিম।
কৰিছিলি তহঁতে জনক মাৰি পেলালি চা ৰক্তিম বৰুৱা তই আজি অকলশৰীয়া তহঁতে মোক ভাইটিক হত্যা কৰিছিল ন আজি তাৰ পৰিণতি তই পাবি আজি মই দাদা তই মোৰ ভাল পোৱাক বুজি নাপালি তোৰ দৰে মানুহৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই ভণ্টি দাদা পাৰিলে তই মোক ক্ষমা কৰি দিবি দাদা ৰঞ্জনক তই মোৰ হ'ব নিদিলি আজি মোৰ হাতত একোৱেই নাই এৰিকা তুমি এয়া কি কৰিলা কাহিনীটো দেখোন বৰ দুখজনক হয় বন্ধু এয়াই প্ৰেম নুবুজাৰ পৰিণতি